हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নিৰ্মালিজ গেলেৰী এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ মোৰ ডিব্ৰুগড়ৰ ঘৰখনলৈ। আজি আমি সকলো একলগ হওঁ, মোৰ কাজিনছ সকলো আহিছে, চব আছে ঘৰৰ মানুহ। আচলতে আজি আমাৰ ঘৰত নাম এভাগ আয়োজন কৰা হৈছে, গতিকে এতিয়া সকলো তালৈকে গৈ আছোঁ। আৰু বিহু বুলি যিহেতু ঘৰ যোৱা হোৱাই নাই, গতিকে বিহু বুলি ওলালোঁ আজি ঘৰলৈ। গধূলি ওলাইছোঁ বাৰু, দিনত কাম আছিলে অলপ ঘৰত। আমি আহি পাইছোঁ এতিয়া থানা চাৰিআলি। যে দেখোন ভিৰ কম কিয় বা। এয়া পালোহি, এইফালে আছে ধুনীয়া ফাৰ্নিচাৰ দোকান আৰু এইফালে আমাৰ ঘৰৰ গলি। এইটো কি খবৰ জেঠু? এইজনী মই ভুলু ভুলু থাকে ডুবাইত দেই। তই ডুবাইৰ পৰা ইয়াত কৰিব পালি? মই বিহু বুলি আৰু বিহু পিঠা খাবলৈ আহিছো। এতিয়া বক্স বনাই আছো ধুনীয়াকে। মই বা বেলেগ আৰু দেই। আমাৰ ভুলু এয়াৰ হোষ্টেছ বাইদেউ হয় নাই? তাই একদম যি চালিয়া চালিয়া ভিডিঅ' দি থাকে। আমি ভুলুহঁতৰ দোকানত সোমাইছো এতিয়া। ভুলু মোক চকলেট লাগে আৰু চিপছ লাগে। তই ডুবাইৰ পৰা মোলৈ কি আনিছ ক? একো অনালে, বেগটো বৰ ভাৰী অ, ভৰালে বহুত এক্সট্ৰা ভৰিব লাগে, দিগদাৰ হয় ন? তোকতো নলয়, তইতো এয়াৰ হোষ্টেছ চকলেট ৰ। মোৰ নিজৰে ফ্লাইট আৰু এখন উঠাই দিব পাৰো। তই কোনখন ফ্লাইট? ফ্লাইট আছে। আচ্ছা যা, ভিনদক মাতিয়াকে যা আকৌ, তোক মানে সুধিয়ে থাকে। যা যা। আমি ঘৰ আহি পাই গ'লোঁ। প্ৰথমে গাড়ীখন ইয়াত থৈ লৈছোঁ, তাৰপাছত যাম ইটো ঘৰতে। ওচৰতে আছে খুৰাহঁতৰ ঘৰ। আমি দুয়োজন এতিয়া কলপাতৰ দায়িত্ব দিছিলে, কিন্তু ইমান দেৰি কৰিলোঁ নহয়, লৈ গৈ আছোঁ এতিয়া। আমি আহি পালোহি সকামত, সকলোকে দেখাই দিছোঁ। কি কওক কিবা? ভাল লাগিছে তোমাক ইমান দিনৰ পিছত। মই নিজে কৰি দিলে কথা বুজিছা নাই? জিন্তু খুৰা আৰু আপোনাৰ একে লাগিছে দেখিবলৈ। ব্ৰাদাৰ্ছ। অ বাবি খুৰা, কি খবৰ? ভাল আছো, ভাল। And so finally মই লগ পাই গ'লো মোৰ কাজিন অমৃতা। তাই থাকে গুৰগাঁও, এতিয়া গুৰগাঁও ন? তাই এতিয়া গুৰগাঁৱত থাকে। আৰু তাই আপোনালোকে এংগেজমেণ্টৰ ব্লগ দেখিছিলে আৰু আপোনালোকে বহুত মৰমো দিছিলে যিসকলে চাইছিলে। কিন্তু চৰি, মইতো বিয়াৰ ব্লগ দিব নোৱাৰিলোঁ, তাৰমানে ইমানেই বিজি হৈ গ'লো মই তেতিয়া, কাৰণ মোৰ ফেষ্টিভেল পেণ্ডেল আছিলে তাৰপিছত। গতিকে মোৰ এডিট চেডিট মই নিজে কৰোঁ, যিহেতু সেয়া হোৱা নাছিলে। তথাপি এতিয়া আমি আহিছোঁ, লগ পাইছোঁ, বহুত ভাল লাগিছে। আমি দিল্লীত ফুৰিব গৈছিলোঁ। দিল্লীত আপোনালোকে আমাৰ নতুন নতুন ধুনীয়া ব্লগ দেখিব, কাৰণ তই 20 তাৰিখে যাবি ন? তাই নেক্সট উইক যাব 21st, আৰু মোৰ ফ্লাইট আছে 23rd। আৰু আমি গৈ লগ পাই আছোঁ, সিহঁতি গুৰগাঁৱত থাকে। তাত লগ পাম আৰু পুৰা মস্তি কৰিম, আপোনালোকক দেখুৱাম দিল্লী ব্লগ। সদ্যহতে এতিয়া আমি অকণ ফূৰ্তি কৰি লওঁ। বাকী খবৰ খাতি কচোন। খবৰ ভাল। কি চকলেট লাগে? চকলেট শ্বেয়াৰ কৰিব লাগিব। শ্বেয়াৰ কৰিবা তোমালোকে? এতিয়া শ্বেয়াৰ কৰা, ঠিক আছে? বিয়াৰ ভ্লগটো দিয়া নহ'লে বন্তি খুৰী, বিয়াৰ ভ্লগ এডিট কৰিবলৈ মই সময় নাপালোঁ, সেইকাৰণে। এয়া আমাৰ আইতা, এয়া আমাৰ ককা। এইখন ঘৰতে আমি চব ডাঙৰ হ'লোঁ, এতিয়া ককা আইতাও নাই। আজি আমাৰ ঘৰ নাম পাতিছে, খুব ভাল লাগিছে। নাম কীৰ্তন একদম সিমিলাৰ হৈছে, লাইক পাঞ্জাবী পাঠ। বিয়াৰ ব্লগটো দেখাব নোৱাৰিলে, একদম চৰি। মোৰ মানে ইমানে বিজি হৈ গ'লো টাইমত, একো নাই। আমি লগ পাম গুৰগাঁৱত, আমি লগ পাই আছোঁ। এয়া হ'ল মোৰ বৌ, এখন লাজ কৰি থাকে। কিয় মই লাজ কৰি থাকা? মই লাজ কিয় কৰি থাকা? অঁ মিমি চবকে হেপী বিহু কৰি দিয়া। ক'ত গৈছিলা? ক'ত গৈছিলা? অঁ ইমান ধুনীয়া মেহেন্দি।
ডাঙৰ কেলে মোৰ নেলছটো এনে ডাঙৰ কৰিলোঁ মানে আমি পিজ্জা খাওঁ যোৱা পিজ্জা খোৱাগে যোৱা ওপৰত যোৱা লৈ যোৱা পিজ্জা লৈ যোৱা মাম্মিক নাই মতা যে বা কি ডাঙৰ পিজ্জা লৈ আনিছা চোৱা বা মোকো দিব লাগিব তোমাক দিবই লাগিব তুমি মোৰ ফেভাৰিট পেহী হয় অ' থেংক ইউ তুমিতো মোৰ চবতছে বেছি ফেভাৰিট মাহী হয় কাৰণ তুমি মোক কালি আলু টিক্কি খুৱাইছিলা চচেজ খুৱাইছিলা ফ্ৰাই খুৱাইছিলা বুনিয়া খুৱাইছিলা অ'কে আমি চবকে চকলেট দিলোঁ মই মিমিলৈ এটা চকলেট আনিছোঁ বাচ্চা পাৰ্টিলত ময়ো বাচ্চা হৈ গৈছোঁ এয়া আমাৰ আণ্টি মানে মোৰ বৌৰ মা হয় হাই আণ্টি কি খবৰ আছো ভালে এতিয়া নাতি পালে আৰু বেলেগ ভাল এতিয়া বেছিয়ে ভাল হৈছে ন সি মোলৈ নেচাই দেখোন হেল্ল' এতিয়া কৰিছে এতিয়া কি কথাটো কি পাপা ডাঙৰ তুমি নকবা পাপা ডাঙৰ আৰু পকেট কোনটো পাপা কোনটো পাপা এইটো পাপাই সৰু পাপা আৰু পকেট ডাঙৰ ডাঙৰ কি ডাঙৰ ওখ পেহা ওখ নেকি আৰু পাপা সৰু পাপা সৰু চাপৰ পাপা চাপৰ প্ৰকেন পেহা ওখ চ' আমি এতিয়া আমাৰ সকামো শেষ হ'ল এতিয়া অলপ লেকচাৰ মাৰিছোঁ মানে চিল কৰিছোঁ ৰাতি 12টা বাজিলে योगराज तो जाबोगे नो फ्लाइट कब है 19 পৰখি পৰখি ৰাতিপুৱা আৰু তোৰ চানডে কিন্তু হ'লেও সানডে নেই নয় মোৰ ফ্লাইট ইজ ফ্ৰাইডে তোমাৰ ঠিক তো আছে হ'লেও আমি দুখ কৰা নাই কাৰণ আমি গৈ লগ পাই আছোঁ ফ্ৰাইডে আমি গৈ আছোঁ মামু আৰু যোগৰাজৰ ঘৰত তাৰপাছত আমি পুৰা ফুৰি ইমান মস্তি কৰিম হয়নে বুজি পালো অলপ কি বুজি পালা মই বুজি পালো কি ফ্ৰাইডে তুমি আৰু প্ৰখেন্দা is going to come to Gurgaon. আমাৰ ঘৰত আহিব গুৰগাঁও আহিব এণ্ড তাৰপিছত আমি কি কৰিম পাৰি Yes. আমাৰ কিনেও যোৱাইতে গান গাইছে हम मिल न पाए दर्द दिल हम সামৰণি গান এটা শুনাইছোঁ 3 জানুৱাৰী दूर तुझसे कैसे रहे योगराज अभी तुम गाओ মই গাইছোঁ तुम गाओ नहीं योगराज এডিট কৰি গাই योगराज तुम गाओ আরে মই গাই লৈছোঁ पंजाबी सॉन्ग कोई सितम कर लेना गाओ অসমীয়া সং মামুকে লেখ আর মরমে হো তুলিলে ধু বুকু দিলে যে কি যে মিঠা মিঠা কেনে কর কি যে হই গো কলি ধীর কলি পুরভি উপস্থিত কি যে চিৰিয়াছলি চেলিউট কৰিছোঁ ইমান ধুনীয়াকৈ গাইছে অসমীয়া গান এটা সঁচাকৈ ভাল লাগিছে থেংক ইউ ছ' মাছ আজি সঁচাকৈ বহুত বেছি ভাল লাগিল কাৰণ ঘৰৰ সকলোকে ইমান দিনৰ মূৰত লগ পালোঁ বাৰু আজিলৈ সামৰিছোঁ পুনৰ নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ চাই থাকিব মোৰ ইউটিউব চেনেল নিৰ্মালিজ গেলেৰী